নমস্কাৰ মই গায়ত্ৰী দত্ত শৰ্মাই মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল গায়ত্ৰী শৰ্মা ডিব্ৰুগড়লৈ সকলোকে স্বাগতম জনাইছোঁ আশা কৰিছোঁ আপোনালোকে আগৰ ভিডিঅ'বোৰ চাই বহুত ভাল পাইছে আৰু লাইক কমেণ্ট কৰিছে কিছুমানে কৰা নাই হয়তো বেয়াও পাব পাৰে নাজানো কিন্তু আজি এটা বিশেষ কাৰণত মই ভিডিঅ'টো বনাইছোঁ ভাবিছোঁ যদি যোনে চাই তেওঁলোকে এবাৰ হ'লেও মোক সুধিব যে এই জেগাডোখৰ কোনডোখৰ জেগা হয় তাকে আশা কৰিছোঁ আৰু সেই আশা লৈ মই ভিডিঅ' এটা বনাবলৈ গৈছোঁ আজি ভিডিঅ'টো কিনো হয় আৰু ক'তনো যাওঁ আৰু কিনো কৰোঁ ভিডিঅ'টোত মই অকণমান দেখাবলৈ চেষ্টা কৰিম আপোনালোকক তাকে চাব বুলি আশা কৰিছোঁ আৰু বিশেষকৈ তেনেকৈ একো নাজানো বেলেগৰ নিচিনা ক'বলৈ তাকে চাওঁ বলকচোন আজি মোৰ লগত মইনো আজি দিনটোত ক'ত যাওঁ কি কৰোঁ নতুন এডোখৰ ঠাই আপোনালোকক দেখুৱাম বুলি ভাবিছোঁ ডিব্ৰুগড়তে যিহেতু আছে ঠাইডোখৰ বহুতে হয়তো নাজানিবও পাৰে যে ডিব্ৰুগড়তে এই জেগাডোখৰ ক'ত আছে কেনেকুৱা বহুতে নাজানে নতুনকৈ অপেনিং হৈছে সেইখন বহুতে জানে বহুতে নাজানে তো সেই তাৰ বিশেষ অকণমান কিবাকিবি দেখাবলৈ চেষ্টা কৰিম আপোনাক লগতে আৰু লগৰ এজনীৰ বাৰ্থডে এনজয়ো কৰিম আপোনালোকক নতুন ঠাইডোখৰ দেখামো আৰু আপোনালোকে চাই এনজয় কৰিব বুলি ভাবিছোঁ আশা কৰিছোঁ আৰু আপোনালোকেও তালৈ গৈ যাতে বহুত ধুনীয়া এনজয় কৰিব পাৰে তাৰে অকণমান এটা ভিডিঅ' দেখাব গৈছোঁ বলক মোৰ লগত চাওঁ ৱেইটিং ফৰ বাৰ্থডে গাৰ্লৰ কাৰণে মই বিশেষকৈ আমি নহয় মই ৱেইট কৰি আছোঁ নালিয়াপুল তিনিআলিত তাই কেতিয়া আহি পায় বাৰ্থডে গাৰ্ল পাই গ'লোহি আমি কেফে আহি এখন হৈছে windsong কেফে এখন আছে আপোনাৰ কনভাই ৰোডৰ পৰা শ্বপিং যোনটো ওলাব পৰা ৰোডটো আছে ডনবক্সৰ ছাইডত তাতে আছে বলকচোন তাৰ ভিতৰত কি আছে চাওঁ বলক ইয়াতে যাওঁগে এডোখৰ ফ্ৰণ্ট Windsong Cafe. কেফেখনটো দেখালোৱে এতিয়া বলক আমি খোৱা ষ্টাৰ্ট কৰোঁ এতিয়া আমি প্ৰথমতে অৰ্ডাৰ কৰিছিলোঁ কেপেচিনো আৰু ক্ৰিস্পি কৰ্ণ খাই টেষ্ট কৰি অৰ্ডাৰ আহি গ'ল কফি কেপেচিনো আৰু এইটো কি অৰ্ডাৰ দিছিলোঁ পাহৰি ক্ৰিস্পি কিবা কৰ্ণ পুৰা খাই আছে এতিয়া আহি গ'ল খানা নহয় কেপেচিনো কৰ্ণ চালাড আমি খাই লওঁ এতিয়া আৰু কি কৰিছে চাই থাকিব আৰু এজনী আহিব বুলি ৱেইট কৰি আছোঁ কেতিয়া আহিব জানো ভগৱানে জানে আহিবনে নাহে আজি আহি পাবহি নাহে ঘৰটো ওচৰতে 5 মিনিট লাগিব বুলি ক'লে এতিয়ালৈকে আহিয়ে পোৱা নাই কি হ'ব তাইৰ কাৰণে ওচৰত ল'লোঁ ইয়াত তাইৰ কাৰণে ওচৰত ল'লোঁ আমি এতিয়াও আহি পোৱাহি নাই এতিয়া আহিছে বাইদেউ কেলে এতিয়া আহিছে এজনী একদম কাম নাই
চিমি একদম কি কৰিছে চানা একদম টেনচন মোৰ চো গৰম হৈ গৈছে আকৌ লিফ্টত মই অহা যোৱা কৰি আছো বাৰে বাৰে সেইটোৱে মোৰ কাম ইয়াক নিবলৈ আহিছো কেক লৈ আহিছে বোলে বাৰ্থডে কেক বাৰ্থডে কেক কি হৈছে যে টেনচনত চিমি মোক কিমান ডাঙৰ ফুলি আছে জানো ইয়াত যোৱা আমাৰ বাইদেউ এতিয়া আহি পাইছে আইজনী শুনজনী মানে একদম কম কি মানে পাপা নাখায় মাৰি মাৰি আমাৰ চাৰ্জ খতম ফোনত মাই গড উই বহুত মাই গড মই সব জ্বলাব নাজানো বাৰ্থডে গাৰ্ল লাইটাৰ দি নিজে কেণ্ডেল জ্বলাইছে নিজৰ বাৰ্থডে কেণ্ডেল যোৱা মৌচুমী যোৱা হেপী বাৰ্থডে টু ইউ হেপী বাৰ্থডে টু ইউ হেপী বাৰ্থডে ডিয়াৰ চিমি হেপী বাৰ্থডে টু ইউ ঘৰত থাকিলেতো মুখত কেক লগাব পৰা গ'লে এক খুৱাই দিয়া ডাঙৰকৈ ভাই দিয়া মুখত একদম বাৰ্থডে কেক খালে বাৰ্থডে গাৰ্লে আৰু কেক ক্ৰেডিটটো মৌচুমী Thank you very much, Mosumi. Most welcome. And Gayatri for coming. এতিয়া কেকটো কাটা হৈ গ'ল আমাৰ এতিয়া আমি লাঞ্চটো কৰিম কি লাঞ্চ কৰোঁ চাওঁ কি লাঞ্চ দিয়ে আমাক চিমি আজি খাবলৈ তাকে চাওঁ কি আহিলে ৰবা ৰবা ফটো Thank you. Video হৈ যায় ফটো নাযাম দেই ভিডিঅ' হৈ আছে ফটো মাৰি আছোঁ Thank you so much, Gayatri Dimple Queen. ক তোৰ গিফ্টটো কি হ'ল ক Wait, ja. গিফ্ট পাহৰি আহিলে গিফ্ট পাহৰি আহিলে Public কৰি দিছে তোমাৰ secret ন আমাৰ friends পোলাও বনাই দিছে ভাজি পোলাও ঠিক কৈছে ৰে ডাল ভাত খাবলৈ টাইম অলমষ্ট তাইৰ কাৰণে ৱেইট কৰি কৰি এতিয়া খাবলৈ পাইছোঁ বাজিলে কেইটা বাজিলে চাই লৈছোঁ দেই 3:17 হ'ল কেইটা বজাৰ পৰা ভোক লাগিছে এটা বজাৰ পৰা ৱেইট কৰিছোঁ তাৰ কাৰণে ৱেইট কৰোঁতে কৰোঁতে এতিয়া খাবলৈ দিছে মই কেক খাই পেট ভৰাইছোঁ কেক খাইছোঁ মানে আমি চবেই ডাইটিঙত আছোঁতো সেইটো কাৰণে অৰ্ডাৰ কম কৰিছোঁ সি এনে ক্ষীণ সি আৰু খাব যে সেইকাৰণে তাই আৰু অৰ্ডাৰ কৰিবহে এতিয়া মানে লেটকে আহিছে যে লেটকে আহি কিনে তাই আকৌ অৰ্ডাৰ কৰি আছে Oh my god, বহুত হৈছোঁ Indian meals আছোঁ উইনছং কেফেত আছোঁ বৰ্তমান আমি আজি চিমিৰ বাৰ্থডে চেলিব্ৰেশ্যন কৰিবলৈ আহিছিলোঁ এখন বহুত ধুনীয়া কেফে নতুন খুলিছে ডিব্ৰুগড় বৰগীমঠত ডনবক্সৰ ওচৰত বহুত ধুনীয়া বহুত ভাল লাগিছে মানে আৰু ইমান ধুনীয়া ৰেছপন্স পাই ইমান ভাল লাগিছে নহয় বহুত ভাল লাগিছে আপোনালোকেও আহিব ইয়াতে ধুনীয়া ধুনীয়া খাব পাৰিব বাৰ্থডে চেলিব্ৰেশ্যন কৰিব পাৰিব ডাঙৰকৈ পাৰ্টিও কৰিব পাৰিব কোনো প্ৰব্লেম নাই ইমান ধুনীয়া ৰেছপন্স দিছে নহয় বহুত ভাল লাগিছে মানে ইয়াতে আহি ডিব্ৰুগড়ত
মানে আপোনালোকৰ নতুনকৈ খুলিছে এখন ডাউন বক্সৰ ওচৰত বিজি অপজিট হয় অপজিট নহয় অলপ ছাইডত আছে আৰু তাতে আহিব পাৰে ধুনীয়াকৈ ইয়াতে লাঞ্চ চাঞ্চ কৰিব পাৰে এই ইয়াতে আছোঁ আমি এতিয়া লাঞ্চ কৰি আছোঁ আমি লাঞ্চ কি কৰিছোঁ আপোনালোককতো দেখাই আছোঁ আপোনালোকেও লগতে আহিব পাৰিব ইয়াতে এনজয় কৰিব পাৰিব অলপ ফূৰ্তি কৰিব পাৰিব খাব পাৰিব চব কৰিব পাৰিব আৰু মোৰ ভিডিঅ'টো আৰু আগলৈকে চাই যাব আৰু আজি আমি কি কৰি আছোঁ তাকে চাব বুলি আশা কৰিছোঁ চাই যোৱা ডাইটিং কৰিছোঁ কিন্তু চিকেন মোকো খুৱাইছে নিজে নাই খোৱা নিজে অকল কি খাইছে সেয়া পনীৰ খাইছে আকৌ আৰু আমাৰ বাইদেউটো ফুল ডাইটিঙত আছে এনেই ক্ষীণ আৰু ডাইটিং ময়ে ডাইটিং কৰিছোঁ দিয়া ইমান ধুনীয়া লাগিছে ন আৰু কিবা এটা দিছে মই তাৰ হেৰিটো কলাৰটো থৈ আহিলোঁ মানে গৈ লৈ ল'ম আৰু এতিয়া আকৌ ল'ব পাৰিম পাৰিম লাগিছে মই কৈ আহিছোঁ হাতত লৈ দিওঁ বেয়া লাগিছে যেনেকৈ ক'লোঁ মই অনলাইন দেখালোঁ অনলাইনত দেখাই আছিলোঁ এইযোৰ এই দেখালোঁ ডাইৰেক্ট পাই গ'লহে কলমটো একেই পাইছে অৰ্ডাৰলৈ খাই আছে পৰি গৈছে ভাল লাগিছে দেই সেইটো খালে গ্ল' হ'ব স্কিন চাহ মই বেয়া পাইছোঁ গাড়ী চাহ তোমাৰ হেৰি চিনি অলপ আগফালে ওলাই দিয়ে ফটোও হৈ আছে ভিডিঅ'ও হৈ আছে চাইড ভিডিঅ' কৰিছোঁ আপোনালোকে মৌচুমীকো দেখি আছে ন সি অকলে খাই আছে অকল সি হাঁহিয়ে থাকিব আৰু তাৰ বাদে একো কৰিব নোৱাৰে আৰু মৌচুমীৰ লগতে গোটেই কেফেখনো দেখাই দিছোঁ আৰু আপোনালোকক অলপ এনেই থাকিলে যাব পাৰিতো মই পূৰা খোৱা মানে কেনেকুৱা পালে ইংলিছত লিখিছে আমি ইংলিছত লিখিব নাজানো এখেত ইংলিছত একদম চোকা কিবা কিবি আৰু যি পালোঁ তাকে লিখিলোঁ আৰু কিবা কিবি আৰু ভাবিছিলোঁ কৰি লোৱা হৈ গ'ল এতিয়া আমি অলপ ওপৰলৈ যাম তাৰপিছত কি আছে তাক চাম চাই পেলাই দেখাম এতিয়া সিহঁতি গৈ আছে কি কয় টেৰিছত কি আছে চাবলৈ লগতে ময়ো আছোঁ এতিয়া আমি গৈ আছোঁ ওপৰত আৰু অলপ ওপৰত কি আছে চাওঁ ইয়াত কি আছে কি নাই দেখাইছোঁ অলপকৈ বেছি নহয় অকণমানহে দেখাম অলপ দেখাম এয়া ওপৰত এনেকৈ আৰু বনাই আছে এইবিলাক ইয়াতে আছে আৰু আন্ধাৰ উঠিব এইটো নতুন খুলিছে ওপৰত এইটো মানে ষ্টাৰ্টিং হোৱাই নাই হ'ব আৰু এইটো হল টাইপ হ'ব এইটো ইয়াৰ ওপৰৰ পৰা এনেকৈ ভিউ এইটো মিনছ এইটো ভিউ পাব আৰু ইয়াত ওপৰত ধুনীয়াকৈ খাই বৈ ধুনীয়া ভিউ
ঘড়ী চুইচ হৈ গ'ল এইটো বনাচোন মাৰিলো ভাগৰি গ'লো একদম শ্ৰীকেইটা খোজকাঢ়ি খোজকাঢ়ি অঁ ব'লা বেয়া হৈছে এখন নিদিবি দেই হৈ গ'ল শেষ হ'ল আজি ভিডিঅ' আমি যাওঁ বাই বাই এইফালৰ পৰা আহিছিলোঁ এইফালৰ পৰা আহিছিলোঁ এইফালৰ পৰা ঐ এইফালৰ পৰা আহিছিলোঁ আমি এইফালে ফটো নামাৰা নেকি নামাৰা নাই হোৱা ৰাতি আজিৰ ভিডিঅ'টো ইমানতে শেষ হ'ল এতিয়া আমি ঘৰলৈ যাওঁ এইখনেই আছিলে আমাৰ কেফে বাই বাই